মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিৰ অনুশীলনী 8.3 আমি আলোচনা কৰিম 8.3 কোৱেশ্চন নম্বৰ 1 খিনি মই দেখাম কিন্তু তাৰ আগতে কি কৰিব লাগিব আমি এইখিনি পূৰক কোণৰ যেটো ত্ৰিকোণমিতিক যেটো অনুমানৰ অনুপাতৰ যিখিনি সূত্ৰখিনি এইখিনি মই দেখাইছো যেনেকৈ এইখিনি আছে sin 90 - a = cos a এইখিনি সূত্ৰ এই সূত্ৰখিনি মনত থকাটো প্ৰয়োজন খুব এটো সাইড ইয়াত কি কৈছে sin 90 - a = cos a ঠিক আছে cos 90 - a = কি হয় sin a হয় ঠিক আছে tan 90 - a = কি হয় cot a হয় আৰু cot 90 degree minus a = কি হয় tan a হয় ঠিক আছে sec 90 degree minus a = কি হয় cosec a হয় ঠিক আছে cosec 90 degree minus a = কিমান হ'ব sec a হ'ব হৈ গল নেক্সট এতিয়া চোৱা মই কোৱেশ্চন নম্বৰ 1 অৰ মই 1 টো কৰিব লৈছো কোৱেশ্চনটো মই লিখি লৈছো এতিয়া চোৱা এক নম্বৰটো কৈছে কি sin 18 degree divided by cos 72 degree নহয় জানো ইয়াক আমি কেনেকৈ লিখিব পাৰো চোৱা ওপৰত আমি এটো লিখিলো sin 18 degree হৈ গল তাৰপিছত cos is 72 degree next আমি কেনেকৈ লিখিব পাৰো এতিয়া 90 degree পৰা 18 degree বিয়োগ কৰাচোন 90 পৰা 18 বিয়োগ কৰিলে কিমান থাকে 72 থাকে হয়নে ইকুৱেল টু ওপৰত হৈ গল sin 18 degree এটা চোৱা এইটো যেটো আছে সূত্ৰটো চোৱা cos 90 minus ইয়াত a মানে কিমান আছে 18 degree হয় না cos 90 - a = কিমান হয় সূত্ৰটো চোৱা এইটো cos 90 - a = কি হয় sin a হয় তাৰ মানে এইটো a কোণ ইয়াত a আছে আৰু ইয়াত a কোণটো মানে কোণটো বুজাইছে এইখিনি হয় না 18 degree এটাকে cos 90 - a = কিমান হ'ব sin a মানে কিমান 18 degree বুজি পালা তে এইখিনি আৰু এইখিনিটো কেনসেল হৈ গুচি গল তে ইকুৱেল কিমান থাকিলে 1 থাকিলে বুজি পাইছা নিশ্চয় এইখিনি তে ঠিক হেদৰে ইয়াৰ পিছৰগিটা কৰি চাইছো নেক্সট এটো লিখি লৈছো নেক্সট হল cos এটো cos নহয় এটো cot আছে 64 degree হৈ গল এটাই কোৱেশ্চনটো চোৱা ইকুৱেল টু ওপৰত কিমান আছে tan 26 degree হৈ গল এটা cot 64 টো কেনেকৈ লিখিব পাৰো 90 পৰা তুমি 26 degree বিয়োগ কৰাচোন তুমি কিমান পাবা 64 degree পাবা হৈ গল ইকুৱেল টু tan 26 degree এটা cot 90 minus a cot 90 minus a = কিমান হয় tan a মানে কিমান আছে ইয়াত 26 degree হৈ গল এটা এইখিনি আৰু এইখিনি কেনসেল গুচি গল কিমান থাকিলে 1 হল তেহেৰে তাৰ পিছৰটো চাও ইয়াৰ পিছৰ 3 নম্বৰটো কি দিছে ইয়াত দিছে হৈ গল cos 48 degree minus এটো দিছে sin next 42 degree হৈ গল তোমালোকে কিতাপবিলাক উলিয়াই লৈছা নহয় কিতাপখন উলিয়াই লোৱা ইকুৱেল টু এটা চোৱা cos 48 degree হৈ গল ইয়াক আমি কেনেকৈ লিখিম এতিয়া cos 48 টোক আমি কেনেকৈ লিখিব পাৰো 90 ডিগ্ৰীৰ পৰা যদি 42 ডিগ্ৰী বিকি কৰো আহিছে যদি বিয়োগ কৰো আমি কিমান পাম নেক্সট 48 ডিগ্ৰী পাম হৈ গল মাইনাস এপিনে আহিলে sin next 42 degree next cos 90 minus a equal to কিমান হয় sin a মানে কিমান 42 degree minus এপিনে আছে কিমান sin 42 degree তে এইখিনি কেনসেল হৈ গুচি গল এটা প্লাস এটা মাইনাস তে ইকুৱেল টু কি থাকিলে 0 তে বুজি পাইছা এইখিনি নেক্সট হৈ গল 4 টো ইয়াত দিছে কি cosec 31 degree minus
sec হৈ গ'ল 59 ডিগ্ৰী নহয় জানো এতিয়া চোৱা ইকুৱেল টু cosec 31 ডিগ্ৰীটো কেনেকৈ লিখিব পাৰোঁ 90 পৰা আমি 59 বিয়োগ কৰিলে কিমান থাকিব 31 থাকিব হৈ গ'ল মাইনাছ ইয়াৰ পাছত আছে sec 59 ডিগ্ৰী ইকুৱেল টু এটা এইটো কোনটো সূত্ৰত আছে cosec 90 মাইনাছ a cosec 90 মাইনাছ a ইকুৱেল টু কিমান হয় sec a মানে কিমান আছে 59 ডিগ্ৰী মাইনাছ এইপিনে sec 59 ডিগ্ৰী হৈ গ'ল তো এইখিনি কেঞ্চেল গুচি গ'ল ইকুৱেল টু কিমান থাকিলে 0 এইখিনি হৈ গ'ল ইয়াৰ পাছত আমি নেক্সট 2 নম্বৰ এটা আৰম্ভ কৰিছোঁ কোৱেশ্চন নম্বৰ 2টো হৈ গ'ল 2টোত চোৱা এতিয়া 2টোত কি কৈছে 2 কোৱেশ্চনটো মই 1 নম্বৰ কোৱেশ্চনটো মই লিখি লৈছোঁ এইটো কোৱেশ্চন চোৱা 1 নম্বৰটো কি কৈছে যে 1048 ডিগ্ৰী into 1023 degree into 1042 degree or into 1067 degree equal to কি 1 bit mark দেখুৱাব কৈছে হয় এতিয়া আমি লেফট হ্যান্ড সাইডৰ পৰা আমি কৰোচোন লেফট হ্যান্ড সাইডৰ এটা কি আছে আমাৰ এইখিনি বস্তু আছে 1048 degree into 1023 degree into 1042 degree into 1067 degree আছে হৈ গ'ল equal to 1048 degree টুক আমি কেনেকৈ লিখিব পাৰোঁ 90 ৰ পৰা তুমি 42 ডিগ্ৰী বিয়োগ কৰাচোন আমি 48 ডিগ্ৰী পাম হৈ গ'ল ইনটু ঠিক এটা 10 ইয়াত 23 আছে হয় না তো 23 টু কি কৰিম আমি 90 ৰ পৰা আমি 67 ডিগ্ৰী বিয়োগ কৰিলে আমি কিমান পাম নেক্সট 23 ডিগ্ৰী পাম বাকিখিনি তেনেকৈ থৈ দিলোঁ 42 ডিগ্ৰী ইনটু 1067 ডিগ্ৰী হৈ গ'ল equal to 1090 minus a next is equal to কি আসলে cot a মানে কিমান 42 ডিগ্ৰী into ঠিক আছে 1090 minus a is equal to কিমান হ'ব cot a মানে কিমান 67 ডিগ্ৰী into 1042 ডিগ্ৰী into 1067 ডিগ্ৰী equal to এতিয়া কি কৰিম এইটো কটটো কি হয় 10 ৰ বিপৰীত অনুপাত নহয় জানো ইয়াত 42 ডিগ্ৰী 42 ডিগ্ৰী কি আছে না তে এইটো ইয়াৰ অনুপাত দুইটাই বিপৰীত অনুপাত এইটো আৰু এইটো আমি একেলগে লিখোঁচোন cot 42 ডিগ্ৰী into 10 42 ডিগ্ৰী into so cot 67 ডিগ্ৰী into 1067 degree হৈ গ'ল এতিয়া চোৱা cot 42 degree equal to আমি কেনেকৈ লিখিব পাৰোঁ 1 by 10 next 42 degree তাৰপিছত into 10 42 degree into ঠিক আছে cot 67 ক আমি কেনেকৈ লিখিব পাৰোঁ 1 by 10 67 degree into 1067 degree হৈ গ'ল তেনেহ'লে এইটো কেঞ্চেল গৈ আছে এইটো কেঞ্চেল গৈ আছে তো ইকুৱেল টু কিমান থাকিব এইখিনি কেঞ্চেল কৰিলে 1 থাকিলে এইখিনিও কেঞ্চেল কৰিলে 1 থাকিলে 1 গুণ কিমান 1 তেনেহ'লে ৰাইট হেণ্ড চাইডে আমি কিমান পালোঁ আমি 1 পালোঁ তে মিলিছে না বস্তুটো এটাকে এইখিনি কি হ'ল ঠিক এইটো ধৰণে আমি কৰিব লাগিব হৈ গ'ল ইয়াৰ পিছত 2 নম্বৰটো তোমালোকে এবাৰ চেষ্টা কৰি চাবাচোন নোৱাৰিলে মই আকৌ দেখুৱাই দিম হ'ব